নমস্কাৰ বন্ধুসকল, টেকৰবি আসাম চেনেলৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ। বন্ধুসকল, মই আজি ইউটিউবৰ কিছুমান নতুন আপডেট অৰ্থাৎ ফিচাৰ্ছৰ বিষয়ে আলোচনা কৰিম। চ' আমি চাই লওঁ। বন্ধুসকল, আপুনি চাব পাৰে মোৰ ইউটিউবটো পূৰা ডাৰ্ক হৈ আছে। চ' এইটো কৰিবৰ কাৰণে আপুনি কি কৰিব লাগিব, প্ৰথমতে যাব লাগিব ইয়াত ওপৰত আপোনাৰ ইমেইলটো য'ত লগ ইন থাকে তাতে ওপৰত, অথবা আপোনাৰ ইয়াত 3 ডট অপশ্যন মিলি যাব। তাতে 3 ডট অপশ্যনত যোৱাৰ পিছত আপুনি নিচত যাব ছেটিঙত যোৱাৰ পিছত আপুনি জেনেৰেল ছেটিঙৰ পিছত যোৱাৰ পিছত ইয়াত চাব পাৰে ডাৰ্ক থিম, এইটো ইনেবল ডিজেবল। ঠিক আছে বন্ধুসকল, এইটো ভিডিঅ' ইনেবল কৰিলে আপোনাৰ বেটাৰীটো চাৰ্জ কম যাব আৰু আপোনাৰ চকুত কোনো ধৰণৰ প্ৰেছাৰ নপৰে। চ' আৰু এটা আছে, আপুনি ইয়াত চাব পাৰে লিমিট মোবাইল ডাটা ইউজেছ। এইটো আপুনি ইনেবল কৰি দিলে বন্ধুসকল আপুনি ভিডিঅ'বোৰ ইউটিউবত HD কোৱালিটিত চাব পাৰিব। বাট আপোনাৰ যিটো মানে মোবাইল ডেটা হয়, ইণ্টাৰনেটটো কমকৈ যাব, অৰ্থাৎ এইটো বেছি নাযায়, তথাপিও আপুনি HD কোৱালিটি চাব পাৰে। নেক্সট, ডাবল টেপ টু চেক স্ক্ৰীন। বন্ধুসকল, এইটো কি, আপুনি যিটো মানে ভিডিঅ' এটা চাই ডাবল টেপ কৰে তেতিয়া সেই ভিডিঅ'টো আপুনি চাব পাৰে। মই দেখাই দি আছোঁ। সেই ভিডিঅ'টো ডাবল টেপ কৰিলে 10 ছেকেণ্ডহে কাটে। ঠিক আছে, মই ইয়াত দুটা ডাবল টেপ হৈছে, এইটো চাওক 10 ছেকেণ্ড কাটিছে। চ' আপুনি এইটো আপোনাৰ ইচ্ছামতে দিব পাৰে, 1 মিনিটলৈকে ইয়াত ডাবল টেপ কৰি আপুনি থ'ব পাৰে। চ' ছেটিঙত যোৱাৰ পিছত জেনেৰেলত যোৱাৰ পিছত আপুনি এইটো ডাবল টেপ টু চেক, ইয়াত আপুনি 60 ছেকেণ্ড, ইয়াত 30 ছেকেণ্ড, 20, 15 এইবোৰ আপুনি চিলেক্ট কৰিব পাৰে। ঠিক আছে বন্ধুসকল, আকৌ আৰু এটা নেক্সট ফিচাৰ কি বন্ধুসকল, এইটো চাওক, এইটো ইনেবল জুম টু ফিল স্ক্ৰীন। এইটো আপুনি ইনেবল কৰি দিলে কি হয় চাই লওঁ। মই ইয়াত ডিজেবল আছে, এইটো ইনেবল কৰিলোঁ। ইনেবল কৰাৰ পিছত আপুনি চাওক ইউটিউবত ভিডিঅ' ডাইৰেক্ট আপুনি জুম কৰিব পাৰে। চ' মই এইটোৱে আপোনাক দেখাই দি আছোঁ। চ' এইটো আপুনি চাওক, ঠিক আছে, এইটো প্লে হৈ আছে, আপুনি চাওক জুম আউট, জুম ইন এনেকৈ আপুনি জুম আউট, জুম ইন কৰিব পাৰিব। চ' নেক্সট ফিচাৰটো আমি চাই লওঁ। বন্ধুসকল, ইয়াত আৰু এটা অপশ্যন মিলিছে, আপুনি এইটো লোকেশ্যন মানে ইয়াত আপুনি ইণ্ডিয়া কৰা আছে, এইটো আপুনি বেলেগ কাউণ্ট্ৰি চিলেক্ট কৰি বেলেগ কাউণ্ট্ৰিৰ ট্ৰেণ্ডিং যিবোৰ ভিডিঅ' হয় সেইবোৰ চাব পাৰে। ঠিক আছে, আৰু নিচত এটা তলত অপশ্যন আছে ৰেষ্ট্ৰিক্ট মোড। এইটো আপুনি ইনেবল কৰি ৰাখিলে আপোনাৰ ঘৰত 18 বছৰৰ কম বয়সীয়া যিবোৰ ল'ৰা ছোৱালী সেইবোৰ আপোনাৰ মোবাইল ইউজ কৰিলে এইটো আপুনি নিশ্চয় ইনেবল কৰি ৰাখিব, যাতে সেই ল'ৰা ছোৱালীয়ে বেলেগ কিবা বেয়া বস্তু দেখা নাপায় ইউটিউবত, যাৰ বাবে এইটো অন কৰা হয়। চ' বন্ধুসকল, আশা কৰিছোঁ ভিডিঅ'টো আপোনাক ভাল লাগিছে। ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বন্ধুসকল, আপুনি যদি আমাৰ চেনেল নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আমাৰ সকলো নটিফিকেশ্যন আপুনি পাই যায়। আপুনি আমাৰ চেনেল পুৰণালৈ বহুত বহুত ধন্যবাদ। থেংকছ ফৰ ৱাটছিং। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। জয় আই অসম।